Hi, students. মই আকৌ আজি নতুন ভিডিও এটা লৈ আহিছোঁ তোমালোকৰ কাৰণে আৰু ভিডিওটো বেসিক্যালি কি বুলি ভাবিব পাৰা এটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু পৰীক্ষাত কি হয় এই কোৱেশ্চনটো বাৰে বাৰে আহি থাকে ওকে আৰু এই কোৱেশ্চনটো হ'ব তোমাৰ অৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা যেটো নেকি আমাৰ ইউনিট নম্বৰ 10 আছে ফাৰ্স্ট আমি যাক হেলো এলকেন আৰু হেলো এৰিন বুলি কওঁ ৰাইট সো তাৰ পৰা এটো কোৱেশ্চন পৰীক্ষাত খুব সুধি থাকে সো কি কোৱেশ্চন হয় আৰু কেনেকৈ সলভ কৰিবা তো মই তাৰে তোমালোকক আইডিয়া এটা দিব বিচাৰিছো ওকে তো আমাৰ কোৱেশ্চন হল কি তলৰ কোনটো যৌগই SN2 বিক্ৰিয়া তীব্ৰ গতিত সম্পন্ন কৰে আৰু কিয় বেসিক্যালি তোমালোকৰ 1 মাৰ্কৰ কাৰণে কোৱেশ্চনটো আহে কিন্তু আমি যেতে এনসাৰ লিখিম তো অলপমান পৰিপাটিকে সজাই মেলি লিখিব লাগিব প্ৰথম কথা চোৱা ষ্টুডেন্টস এইটো হল তোমাৰ হেলো এলকেনৰ যিবোৰ বিক্ৰিয়া আছিল আমি নিউক্লিওফিল প্ৰতিস্থাপন বিক্ৰিয়া বুলি কওঁ হয় নাই তো তাৰে এটা কোৱেশ্চন এটা ঠিক আছে নিউক্লিওফিল প্ৰতিস্থাপন বিক্ৰিয়া দুই ধৰণৰ হ'ব পাৰে হয় নাই একো আণবিক আৰু দ্বি আণবিক তো দ্বি আণবিক হল আমাৰ SN2 সো প্ৰথমতে যেটা তোমালোকে কোৱেশ্চনটো সলভ কৰিবা সদায় মন কৰিবা যে যৌগ দুটা কোনটো ৰূপত আছে সদায় চিনাক্ত কি কৰিব লাগিব 3 ডিগ্ৰী নে 2 ডিগ্ৰী নে যৌগটো 1 ডিগ্ৰী ফাৰ্স্ট ট্ৰি এটা চোৱা ইয়াতে কাৰ্বনটা আছে ইয়াতে কাৰ্বনটা আছে এফালে এনেকে দিয়া মানে কি এটো তোমাৰ কি বান্ধনী ৰেখা গঠন ইয়াটো কাৰ্বন 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 তাৰ মানে কি হ'ব যোনটো কাৰ্বনৰ লগত কাৰ্যকৰী মূলক থাকে থি যদি আন তিনটা কাৰ্বনৰ লগত মানে তিনটা কাৰ্বন মূলকৰ লগত সংলগ্ন হৈ থাকে তো ডেফিনেটলি ই কি হ'ব তোমাৰ 3 ডিগ্ৰী হ'ব আৰু ই কি আছে দুই ফালে আছে মানে দুটা কাৰ্বন মানে বা এলকাইল মূলকৰ লগত সংযুক্ত হৈছে তো ই 2 ডিগ্ৰী ঠিক আছে নেক্সট আমি কি কৰিম আমি কথা এটা জানিব লাগিব যে SN2 যদি বিক্ৰিয়া হয় বিক্ৰিয়াটো কেনে ধৰণৰ হ'ব তো সদায় মন কৰিবা কি বুলি কোৱা হয় সপোজ এটো এটা আমাৰ কাৰ্বন যৌগ ইয়াৰ হেলোজেন এটা লাগি আছে তো নিউক্লিওফিলিয়া প্ৰতিস্থাপন বিক্ৰিয়া নহয় জানো তো নিউক্লিওফাইলে কি কৰিব এই কাৰ্বনটো এটেক কৰিব ৰাইট কাৰ্বনটো আহি পিনে এটেক কৰিব আৰু হেলোজেনটো কি হ'ব তাৰ পৰা আঁতৰি যাব হয়নে তো আমি এনেকৈ কওঁ তো ই ইয়াত আহিব লাগে ই তো ই ইয়াৰ পৰা গুচি যাব তো কি হ'ব তোমাৰ নিউক্লিওফাইলটো ইয়াৰ লগত কি হৈ যাব সংযুক্ত হৈ যাব আৰু গঠনটো তোমাৰ কি হৈ যাব উল্টা হৈ যাব হয়নে উল্টা হৈ যাব যোনটো তাৰ দিক বিন্যাস আছিল ইয়াত যিবোৰ আছিল হি কি হ'ব তোমাৰ তাৰ বিন্যাসটো কি হৈ যায় বিপৰীত হৈ যায় হয়নে তো এটো আমি জানো এটা আমি এটা কথা কি ক'ব লাগিব সো এতিয়া এই নিউক্লিওফাইলটো কিমান সহজতে এই কাৰ্বনৰ লগত এটেক কৰিব পাৰিব হেতু চাব লাগে আমি তো মন কৰিবা যিমান বেছি এলকাইলমূলক লাগি থাকিব এই কাৰ্বনটো য'ত হেলোজেন লাগি আছে যিমান বেছি কি থাকিব তোমাৰ কাৰ্বন বা এলকাইলমূলক লাগি থাকিব হিমানে কি হ'ব এই নিউক্লিওফাইলটোৱে কাৰ্বনটোত এটেক কৰিবৰ কাৰণে হিমানে বেছি অসুবিধা হ'ব দুটা কাৰণ হ'ব পাৰে এটাটোক আমি কওঁ কি ষ্টেৰিক প্ৰভাৱ বুলি অৰ্থাৎ আকাৰৰ ওপৰত বা সাইজ ফেক্টৰ বুলি কোৱা হয় जो তেতিয়া কি বুলি কম আমি সো যিমান বেছি এলকাইল মূলক থাকিব হিমানেই বেছি কি হ'ব ই সহজতে আহি পিনে ইয়াক এটেক কৰিব নোৱাৰে কাৰণ ইয়াতটো তিনটা মূলক থাকিব ইয়াত আৰু তিনটা মানে হাইড্ৰোজেনে থাকক বা কাৰ্বনে থাকক তো কি হ'ব সবৰে ষ্ট্ৰাকচাৰটো এনেকুৱা টাইপৰ হ'ব ৰাইট সবৰে ষ্ট্ৰাকচাৰটো কি হ'ব তোমাৰ এনেকে থাকিব সবে তো ইয়াতো এনেকে থাকিব গুটি কিটাতে তোমাৰ টেট্ৰাহেড্ৰেল শেপত থাকিব আমি জানো হেতু তো তেতিয়া কি হ'ব এই নিউক্লিওফাইলটো সহজতে আহি পিনে কি কৰিব নোৱাৰিব কাৰ্বনটো এটেক কৰিব নোৱাৰিব তো বিক্ৰিয়াটো হ'ব কাৰণে কি হ'ব টাইম লাগিব কিন্তু ইয়াৰ ক্ষেত্ৰত কি হ'ব এটা যদি দুটাই অকল এলকাইল মূলক থাকে এটাটো কি থাকিব তোমাৰ হাইড্ৰোজেন থাকিব বা এটো বুলি হাইড্ৰোজেন বুলি কলো তো কি কৰিব এই নিউক্লিওফাইলটো কি কৰিব সহজতে আহি পিনে এটেক কৰিব পাৰিব ইয়াৰ মানত কাৰণ ইয়াত তিনটা এলকাইল মূলক ইয়াতো তোমাৰ দুটা এলকাইল মূলক আছে তো দুটা এলকাইল মূলক থাকিলে কি হ'ব তোমাৰ হাইড্ৰোজেন যোনটো জেগাত আছে তাৰটো কোনো অসুবিধা নাই তো ইয়াত ই সহজতে আহি পিনে কি কৰিব পাৰিব এটেক কৰিব পাৰিব ইয়াৰ মানত তো 1 ডিগ্ৰী যদি হয় 1 ডিগ্ৰীত আৰু সহজতে কি হ'ব তোমাৰ বিক্ৰিয়াটো সম্পন্ন হয় তো কেনেকৈ এনসাৰ লিখিবা তো নেক্সট আৰু এটা পইণ্ট এটা আছে কি জানা ইলেক্ট্ৰনিক প্ৰভাৱ বুলি কোৱা হয় সো নিউক্লিওফাইলটো কি তোমাৰ ঋণাত্মকভাৱে আহিটো আমি কি জানো এটা যদি এলকাইল মূলক থাকে এলকাইল মূলক বিলাকে কি কৰিব ইলেক্ট্ৰন দানকাৰী মূলক তো কি হ'ব যিমান বেছি ইলেক্ট্ৰন দান হ'ব এই কাৰ্বনটোত হিমানে কাৰ্বনটোৰ কি হ'ব ঋণাত্মক চৰিত্ৰটো বাঢ়ি যাব নাই তো ইউ ঋণাত্মক দুইটা হয়তো কি কৰিব পাৰে বিকৰ্ষণ কৰিব পাৰে মানে ইয়াক সহজতে আহি পিনে বিক্ৰিয়া মানে এটেক কৰিব নোৱাৰিব পাৰে ঠিক আছে তো এটো বুজি পাইছা এটা আমি এনসাৰ কেনেকৈ লিখিম হয়নে তো আমি কি কৰিম এনসাৰ যেটা আমি লিখিম প্ৰথমতে আমি লিখি ষ্ট্ৰাকচাৰ কিটা লিখি লম ধৰা এক যৌগ 1 বুলি কৈছো ইয়াক 2 বুলি কৈছো আৰু ইহঁতৰ দুটাৰ নাম লিখি দিছো ঠিক আছে এনেকৈ কৰিম তো আমি কি বুলি কম ইয়াতে SN2 বিক্ৰিয়াত কি হ'ব নিউক্লিওফাইলটোৱে
কাৰ্বন হেলোজেন বান্ধনী বিপৰীত দিশৰ পৰা কি কৰিব আক্ৰমণ কৰিব তোমালোকে লিখি ল'বা হা তোমালোকে লিখি ল'বা বা মই এনসাৰটো তোমালোকক কৈ দিব পাৰোঁ তো সো আমি কি বুলি কৈছোঁ SN2 বিক্ৰিয়াত নিউক্লিওফাইলে আলফা কাৰ্বন হেলোজেন বান্ধনীৰ বিপৰীত দিশৰ পৰা আলফা কাৰ্বন পৰমাণুটোক আক্ৰমণ কৰে আলফা কাৰ্বন কোনটো য'ত হেলোজেনটো লাগি থাকিব গতিকে বিক্ৰিয়াৰ হাৰ আলফা কাৰ্বন পৰমাণু যুক্ত হৈ থকা এলকাইল মূলকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে কেনেকৈ অৰ্থাৎ এলকাইল মূলকৰ সংখ্যা যিমানেই বেছি হয় বিক্ৰিয়াটোৰ হাৰ সিমানেই কি হ'ব লেহেম হ'ব কাৰণ নিউক্লিওফাইলে কি কৰিব আলফা পৰমাণুটোত থকা এলকাইল মূলকৰ সংখ্যাৰ বাবে কি কৰিব বাধা অনুভৱ কৰিব মানে সহজে আক্ৰমণ কৰিব নোৱাৰিব তাক ঠিক আছে তো আমি এতিয়া কি জানো যে SN2 মানে হেলো এলকেনৰ ক্ষেত্ৰত যোনটো SN2 বিক্ৰিয়াৰ ক্ৰম থাকিব তো তাৰ পৰা আমি কি গম পাওঁ যে 1 ডিগ্ৰী বা মিথাইল বিলাকে কি কৰে সহজতে বিক্ৰিয়া কৰে হয়নে তো আমি এইটো কথাটো জনাব লাগিব তোমালোকে এইটো স্ক্ৰিনশ্বট লৈ ল'বা ঠিক আছে নেক্সট আমি কি বুলি ক'ম তো বাকি যিখিনি আমি লিখিলোঁ তাৰ পাছত আমি কি বুলি ক'ম যেহেতু এলকাইল হেলাইডৰ SN2 বিক্ৰিয়াৰ প্ৰতি থকা সক্ৰিয়তাৰ পৰা আমি পাওঁ যে কি হয় আমি এইটো পাওঁ এইটো মিথাইল হেলাইড হৈ গ'ল এইটো 1 ডিগ্ৰী 2 ডিগ্ৰী আৰু এইটো 3 ডিগ্ৰী হয়নে তো কাৰণ ইয়াততো এলকাইল মূলক নাই তো হাইড্ৰোজেন আছে তো বেছি সহজতে কৰিব ইয়াত এটা আছে তো অকণমান টাইম লাগিব ইয়াত দুটা কাৰণে আৰু টাইম লাগিব ইয়াত তিনিটা কাৰণে আৰু টাইম লাগিব তো আমি কি বুলি ক'লোঁ এইখিনি কোৱাৰ পিছত আমি কি বুলি ক'লোঁ প্ৰশ্নমতে এই যি দুটা যৌগ দিয়া আছিলে আমাক তো প্ৰশ্নমতে যৌগ 1 হ'ল কি তোমাৰ 2 ডিগ্ৰী আৰু যৌগ তোমাৰ 2 হ'ল কি তোমাৰ 3 ডিগ্ৰী হয় না গতিকে যৌগ 1 কি কৰিব SN2 বিক্ৰিয়াটো কি কৰিব তীব্ৰ গতিত সম্পন্ন কৰিব তো এনসাৰটো তোমালোকৰ কাৰণে হয়তো এনসাৰটো অকণমান দীঘলীয়া হ'ব পাৰে কিন্তু মেইন লজিকটো জানে লজিকটো এইখিনিয়ে আমি এইখিনি কথাটো উল্লেখ কৰিবই লাগিব হয় না তো কিছুমান আমি কেতিয়াবা কি কৰোঁ ডাইৰেক্টলি আমুক যৌগটো বুলি লিখি দিওঁ হয়তো কিমান এপ্ৰপ্ৰিয়েট হয় এক্সামাইনাৰে কেনেকৈ পেপাৰটো তোমাক এক্সামাইন কৰিব তুমি সেইটোতো ক'ব নোৱাৰা ৰাইট কাৰণ তোমাতকৈ বেলেগ ষ্টুডেণ্ট থাকিব পাৰে যিটো নেকি কি ক'ব ভালকৈ বুজাই লিখিব তো তেওঁক ফুল নম্বৰ দি পিনে তোমাক হাফো দিব পাৰে তো সেইটো কাৰণে আমি এইখিনি কথা যদি লিখি দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব মাৰ্ক যোনটো অবটেইনৰ যোনটো চান্সেছ সেইটো কি হ'ব তোমাৰ মেক্সিমাম থাকিব তো 1 মাৰ্কৰ কাৰণে আহে কুৱেশ্যনটো ঠিক আছে তো যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে কি কৰিম আমি নেক্সট ভিডিঅ'ত যদি তোমালোকৰ ডিমাণ্ড থাকে যদি তোমালোকে কমেণ্ট কৰা তেতিয়াহ'লে নেক্সট ভিডিঅ' আমি SN1 বিক্ৰিয়াৰ ক্ষেত্ৰত আলোচনা কৰিম অ'কে চ' থেংক ইউ